আজি মই বনাবলৈ লৈছোঁ খুবেই ধুনীয়া আৰু খুবেই টেষ্টি এটি চকলেট কেক। গতিকে মই কণী দুটা ধুনীয়াকৈ ভাঙি লৈছোঁ, তাত অলপ চুগাৰ দি ধুনীয়াকৈ এইখিনি মিক্স কৰিছোঁ। তাৰপিছত ময়দা আৰু কোকো পাউডাৰ দিছোঁ, দি ধুনীয়াকৈ মিক্স কৰিছোঁ। এই ৰেচিপিটোত মিক্সিংটো খুব ধুনীয়া হ'ব লাগে দেই। তাৰপিছত মই বেকিং চ'ডা আৰু ইনো দিছোঁ আৰু অকণমান ৰিফাইন অইল দি ধুনীয়াকৈ মই মিক্সিং কৰি লৈছোঁ। আৰু আপোনালোকেও যদি কোনোবা স্পেচিয়েল ওৱানৰ বাৰ্থডে থাকে, কেক এটা কিনি আনি দিয়াতকৈ নিজে বনাই দিব পাৰে। নিজে বনাই দিলে বেছি ভাল লাগে নহয় জানো, আন্তৰিকতাটো বেছি থাকে। মোৰ পাৰ্চনেল অপিনিয়ন হয় এইটো। তাৰপিছত মই ধুনীয়াকৈ কেকটো বনাবলৈ ল'লোঁ আৰু আপোনালোকে যদি বনায় মই আপোনালোকক ছাজেষ্ট কৰিম যে মিনি ব্লগ চাই নবনাব, আপোনালোকে দীঘল ভিডিঅ' এটা চাই ল'ব। আৰু মোৰ কেকটো খুবেই ধুনীয়া আছিলে, একদম ছফ্ট আছিলে আৰু ওপৰত মই অলপমান চকলেট দি ধুনীয়াকৈ গাৰ্নিচিং কৰি দিছোঁ। দেখিবলৈ কেনেকুৱা আছিলে জনাবচোন, খাবলৈ কিন্তু খুব টেষ্টি আছিলে দেই। আৰু মই 2 বছৰমানৰ মূৰত বনালোঁ এই কেকটো, তথাপিতো কিন্তু বহুত ধুনীয়া আছিলে খাবলৈ। বাই বাই।